हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ আজি মই গৈ আছো ধুবুৰী মানে মোৰ সেলটছখন লৈ কিনে ফাৰ্স্ট মানে ধুবুৰী যাম আৰু এতিয়া আপোনাৰ টাইম হল 1:18 তো যাই আছো মানে সব মানে ফ্যামিলি সব যাই আছো অকল আব্বাই থাকিব বাকি সব যাই আছো আৰু কেনেকুৱা এক্সপেৰিয়েন্স মোৰ সেলটছত আপোনাক জনাম এবাৰ তো গাইজ এতিয়া আমি হেৰি হলো ৰেডি হলো আৰু এফালে আছে মা আছে আৰু এফালে ভণ্টি আছে আৰু আমি যাই আছো আৰু চাৰিজন এফালে নানিও আছে তো আমি মানে এতিয়া মানে ফাৰ্স্ট তেলটো আমি ফুল কৰি লম এফালে আছে চাৰিডাল মানে হেৰি আছে কাটা আছে এসপিটো ভৰাইলো ডিজেল ফুল A few moments later এফালে আছে ফুল ট্যাঙ্কি 45 লিটাৰ তো গাইস রাস্তা দি যাই থাওতে এখন এই চালু রাখ এখন আপোনাৰ 50 টকা মান হেৰি হ'ব বাপৰে বাই মান ডাঙৰ পকলেন হয় 50 টকাৰ मालूम है तेरे बाप को मत सिखा चल তো গাইস ইয়াতে অলপ খালো বাথৰুম চাথৰুম গ'লো আৰু ৰাস্তাটো চাওক কেনেকুৱা লাগিছে ইয়াৰ সেইটো ভিউজটো চাওক এবাৰ আপোনালোকে মজা ৰ'দ পুৰা ৰ'দ মানে চকুত লাগি আছে তো গাইস ইহঁতৰ আৰু হেৰি খালি চান্দুপকে থাকা ন কোৱা অলপ হাই আজি মই আমাৰ নতুন গাড়ীখন লৈছোঁ ধুনীয়া লাগিছে এবাৰ তাৰপিছত চানৰুফো আছে ঘৰলৈ যাব খুজিছোঁ হ'ব খালি চান্দুপ A few moments later তো গাইস ইয়াতে আমি চাহটা খাই আছো আৰু এইফালে চৌফালে চাহ নেকি তো গাইস এতিয়া আপোনাৰ টাইম হল 4টা 2 হল আৰু এতিয়া আমাৰ টাইম হৈছে পান চান খোৱা এইফালে পান চান খালে নে নাই খালোঁ পান মেইন পান লাগে পান হলে মানে আপোনাৰ জাৰ্নিটো ভাল লাগে আৰু এইটো আপোনাৰ নৰ্মেল পান নহয় অলপ প্ৰিমিয়াম হয় মানে বানাৰসী সেইটো থাকে যে সেইটো হয় আৰু ভালটো তো গাইস মানে পানটো খাই মানে একদম মজা লাগিছে মজা মানে বিৰাটে ভাল তামাম লাগিছে তো গাইস এয়া পালো আমি ৰেছখন মানে পোৱা নাই মানে এইটো জাষ্ট ষ্টাৰ্টিং আৰু তো গাইস আমি বৰ্তমান পাইছোঁ চাপৰ আৰু এতিয়া টাইম হৈছে আপোনাৰ 7:23 আৰু আপোনাক এটা মই বস্তু দেখাম ৰাস্তা না এই চাওকচোন এইটো হয় কি এখন বাছ মানে ৱেষ্ট বেংগলৰ হয় বাছখন মানে বাছখন কিবা থিয়েটাৰৰ হেৰি নেকি এয়া চাওক এনেকুৱা কিবা হেৰি লগাইছে এয়া চাওক বাছখন দেখাই দিছোঁ আপোনাক চালে গাইস এতিয়া আমি চাহ এটা খালোঁ আৰু এবাৰ সেকেন্ড টাইম ব্ৰেক চাহ খোৱাৰ পিছত এতিয়া চলি আছে পান তামোল নহ'লে ভাল নালাগে না অলপ টোপনিও মানে ভাৱ চাপ আহে আৰু চাহ দোকানত চাহ খোৱাতকৈ ন মোৰ হিচাপত ইয়াতে খোৱা ভাল মানে হয়নে নহয় আৰু এইফালে আছোঁ খাই তামোল মানে পান তো গাইস আমি লাহে লাহে খালো এতিয়া ধুবুৰী মানে এইফালে আপোনাৰ হেৰি যায় ধুবুৰী যায় আমি যাম এইফালে কি কয় ৰাইট টাৰ্ণ আৰু এতিয়া টাইম হ'ল আপোনাৰ 8:44 ঘৰত যাওঁতে 9:30 মান হ'ব এইটো হ'ল ধুবুৰী আপোনাক মই আগৰ ভিডিঅ'টো দেখাইছোঁ আমাৰ আগমনি হ'ল এইফালে এইটো চাইডত মানে আপোনাৰ যোনখন কি কয় কোচবিহাৰ যোৱা যোনটো লাইন এইটোতে তো গাইস আমি ধুবুৰী পালো মানে আমাৰ লোকেশ্যন আৰু টেংকি এতিয়া একদম ফুলে আছে এতিয়া চাওঁ মাইলেজটো ইয়াতে দেখাইছে 19.3 কিমানকৈ নিয়ে একবাৰ চাওঁ এইটো পেট্ৰল পাম্প আমাৰ ঘৰৰ পৰা ওচৰ হয় মানে তো গাইস আমাৰ এতিয়া মানে হৈ গ'ল ডিজেল একদম ফুল আৰু এতিয়া আমাৰ হেৰি আহিল কি কয় 15.92 লিটাৰ মানে 1450 টকা তেল লাগিল তো গাইস আমাৰ গাড়ী চলিছে 283 আৰু আমাৰ ডিজেল আহিছে আপোনাৰ 15 লিটাৰ 92 হেৰি চলিছে আমাৰ আহিছিলে 283 ডিভাইডেড বাই কিমান আহিছে 15.92 আপোনাৰ মাইলেজ আহিছে এইটো 17.7 নাইচ আৰু থাৰখন হ'লেতো আপোনাৰ 25,000 টকা লাগে তেল ওৱান সাইড তো গাইস আজিৰ ভিডিঅ'টো ইয়াতে শেষ ভিডিঅ' যদি ভাল লাগিছে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব